সকল বৰদলৈ ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই APS দৰঙৰ আজিৰ শ্বুটিং স্থলীত উপস্থিত আছোঁ। মই অভিনয় কৰা 5 নম্বৰ ছবিখনত দৃশ্যগ্ৰহণ চলি আছে, তাকে দেখুৱাম বুলি আজি আমাৰ ব্লগটো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ এই ভিডিঅ'টো চাই থাকক। উৰ্মিলা লক্ষ্মণৰ ঘৈণীয়েক উৰ্মিলা। এতিয়া কি হ'ব এইজনী লগত বহুতো লাইটতে জ্বলে তোমাক দেখাই মানে বৰ বহুত বেকা নকৰিব মোবাইল পাঁচজনৰ হেৰি আছে এণ্টি আছে ক'ত লাষ্ট সেইটো নেকি সেইটোতে আছে নেকি দেখোন এনেই হিচাপ মনত Hi guys, we are cameraman. বাহিৰত নিলিখি নহ'ব Please. বাহিৰত নিলিখি নহ'ব My vlog. এইবাৰ কান্দি এটা বেলেগ আছে এটা ফোন কেমেৰা কৈছে নে বেক কেমেৰা কৈছে Hi Bardalai. হেল্ল' Hi Giza. What a cute smile lady, son. Baby smile. কেমেৰা দেখা Baby smile. আৰু কি কবি জানা নাই মই আহি দিবলৈ বাহিৰত পৰা মাতি দিয়া এটা খাৰা লাগে মানুহ প্ৰেমী নহ'ব প্ৰেমী নহ'ব টানি আনলি হ'ল ইয়াত তাই মাতা লাগি ফটো এখন পুটুককৈ তুলি আহে পুটুককৈ ফটো তুলি তাক স্ক্ৰীনশ্বট হ'লেও ৰাখিম মই ভিডিঅ' হ'লেও কৰিম অলপ ডিভিশ্যন মই নাখাওঁ ইয়াকে দিব লাগে আছে না নাখাওঁ মই পাতিছোঁ Ito ko na. মই পাতিছোঁ Ito ka ba? Hi baby girl. এটা কিবা কৈছে কি কৈছা? এনাৰ্জি লাগে? যা তুমি যা যা সেই চকুটো দি যা Rolling. Action. Gupi kura? Oh, gupi kura. Oh. Ada. Ada. Ada cuma yang ada lagu nak. শুনক মই আগুৱাই যাম দে ইয়াত ওলাই ডাইলগ নাই দুটাই ডাইলগ আছে আপোনাৰ মাইনাৰে হে পাঞ্জলে চাই থাকে নহয় মইনাটি খুব অনুমান কৰাই ককা কোন মানুহ আহিছ তাই হ'ল আপোনাৰ তোমাৰ মায়ে আজি 6-7 বছৰ উলিয়াই তোমাৰ মায়ে আজি 6-7 বছৰে চকুলো উলিয়াই চকুলো উলিয়াই থকা কাণ পুৰি উৰি তুমি মা ব্যক্তিগত কৰি দিছিলে নহয় তোমাৰ মায়ে আজি এইটো চিন এটা বস্তু ক'লি বিৰাট মজা লাগে অকল মজাটো কৰা এই হেৰি তাৰমানে মোক যে ফায়াৰ কৰিব দিলা মই পঢ়িলোঁ তাইও এই মোক কথা কথা নাইতো এনেকৈ এইকেইটা ক'লি বেয়া লাগে নাচিমটো আপোনাৰ ঘৰত মই এইটো কৰিব নিদিয়াক আপুনি কেনেকৈ থাকে তাৰমানে এই চাষ্টেমত কৰিব পাৰি মই কোৱাটো অঁ
আপুনি মোক বহিব দিলা তাই মোক দেখাবলৈ তাই আমাৰ দুটাৰ তাৰমানে হেৰি চলি থাকিল সৰু মানে নিউজ দিবলৈ কথাটো সিফালে চলি আছে আৰু ইফালে আমাৰ দুটা চলি আছে ইফালে আৰু কি আছে চিন বেছি হ'ব অলপ বেছি হ'ব ভাল হ'ব তাৰমানে আমাৰ দুটা যেতিয়া লোকত পাব তেতিয়া দৰ্শকৰ বেছি হেৰি কৰিব তাৰমানে বেছি হেৰি হৈ যায় তাই কিন্তু চুক কৰি ওলাই দিবা মই এতিয়া আহিছোঁ বঢ়িয়া হ'ব দে বঢ়িয়া কাটো আচ্ছা কি ক'ব লাগিব এতিয়া আপুনি প্ৰথম ওলাই আহিব তাৰে কিছু সমস্যা সৰু মানে ওলাই আহিব আপুনি ওলাই আহি মোক কৈ আহা বুলি এতিয়া মই তেতিয়া পজিশ্যনটো পাই গ'লো তাই তাৰপিছত তাইও আহিল আহি পেলাই আমাৰ দুটাৰ চাৱা চাইটো চলিল তাৰপিছত সৰু মানে আপোনাক টানি লৈ গৈছিলোঁ মানে দেখিলোঁ ককা এই মানুহজন ক'ত তুমি বুলি চাই নিলি বাৰু মই দিব লাগিব মানুহ আগত নকৰি নহয় চাৰে আহি কি দেখাব কিমান চকী নাকে দে সেই নাই তোমাক বহি দিব এই বেছো পোহৰ মই তোমাক বহা বুলি কৈ আপুনি বা কি বুলি মাতে মোক আগত বহা বিজয় 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 সদায় সৰু বাবু সৰু বাবু সৰু বাবু আপুনি পুত্ৰ অতি জ্ঞান কৰিছে তাৰমানে ইয়াৰ প্ৰতি মোৰ ঘৃণাৰ খং নাই অলপ আছে দে উপায় নাই দে পাঞ্জলা ইফালে কৈ দাদা হেৰি পাঞ্জল শুন খানলৈ হ'ল এই সৰু মাইনা চাহ আহিলে মই ইয়াতে আছোঁ মাইনা এটা কেমেৰাটো ঠিক কৰিলোঁ মাইনা এইটো আৰু মাক ইয়াতে নহয় মই বহিম যে এইটো তাতে তই পুৰা চাবি টকাটো চাবি আকৌ উৰ্মিলা আহে নাই লেগিছে বহুত লেগিছে নাই নকৰোঁগে এই উবিলে এতিয়া নাহে আমি যোৱাৰ পিছত আহিব নহয় ককাক কোন মানুহ ডাইলগখিনি বহুত তেতিয়া আপোনাক সৰে সেইটোৱে ৰেডি ৰলিং তুমি অলপ তলমূল কৰিবা মোক দেখা পাই হা এয়া কাকা কান্দোৰা ভেৰত কান্দি পেলা আগয়া আৰু আগয়া ককা 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 এই মানুহজন কোন আহাচোন ভিতৰলৈ মই তোমাক ক'ম পুৰা চাইডা এতিয়া কি হ'ব ক'ব এটা শিকে না ছাৰ মৰম নহয় কি আহিছা এনেকৈ ক'ব লাগিব নেকি মই এটা ডাইলগ আছিল পাঞ্জল এতিয়া তাৰপিছত এতিয়া তাই যদি ইয়াতে ওচৰত বহে তেতিয়া আমাৰ এটা ৰিয়েকশ্যন থাকব দুটাৰে খান নাখাব ভাল খবৰ শুনি আহিলোঁ ভাল খবৰ শুনি আহিছোঁ তোক কিন্তু মানে তোক কিন্তু গুটি খাই এই বয়সতো ফুল কোমলীয়া ছোৱালী এজনী ঘূৰি কৰি ল'ব পাৰিম পাৰিলে মোকো এটা বিয়া কৰি দিছোঁ তাৰ পৰা ওলাই আহকচোন আপুনি হেল্ল' যাব লাগিব তুমি যাচোন হেল্ল' হ'ব দে জানুৱাৰী পাৰে জানুৱাৰী পাৰে নে পাছৱৰ্ড ছাৰ অঁ হয় মানে সৰু বাপু কেতিয়াৰ পৰা আহা বহা বাছ সৰু বাপ ৰেডি সৰু কেমেৰা বেকগ্ৰাউণ্ড চাইডতে কিবা আছে নেকি এইটো মাছ অঁ অঁ কপিল সৰু বাপু আহা বহা তাতে পাতি লাগব না বিয়া মোৰ মাতক বিচাৰি পেলাব এই খাললৈ কিবা অঁ এই কিন্তু পাৰে নহয় এই ইয়াতে তাৰমানে আধাৰত আধাচাই আহিব আৰু কোনো ঘৰৰ কাম মানে কৰি দিব লাগিব নালগে নালগে ফটো কিয় উঠিব লাগে অঁ এইখিনি কৰিব যতীন বৰা নহয় মই
চিন্তা কৰ ছাৰ এইখিনি থৈ নহ'লে দিম চকী এখন দিব পাৰি। এইটো ঘৰটো উঠাব পাৰি চকী এখন লগাই দিম দে, বহ চকীখনতে। এটা এখন চকী থৈ দিলি হ'ল। আপুনি এটা মাত কৰি এইখিনিয়ে মাত। এইখন ধৰে অলপ দেখা নাপায় পোহৰ এই কমালে ৰিটাৰ্ণ ধৰিছিলোঁ মই ভাই ভিডিঅ'টো কৰিব নেদেখা অলপ লাগে সেইখন চলাই এই গামোচাখন লগাই দে। এই তাকো উঠছোন বেগকেইটা ছাৰ অলপ পিছত আপুনি ৰলিং একশ্যন মোক কেতিয়া যাব বুলি হ'ব ছাৰ মাত দিয়ক ছাৰ গোপিকাই 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 মনত দেখোন ন ক'ৰ পৰা আহিলি? আহিলো তোৰ খবৰটো শুনি ভাল খবৰটো মোৰ ভাল খবৰ শুনি মোৰ ভাল খবৰ শুনি বচোন বহ। মানিছোঁ দেই গোপিকাই তোৰ কিন্তু মানিছোঁ দেই মই এই বয়সত ফুলকমীয়ে উলিয়া ছোৱালী এজনী খৈনী কৰি ল'ব পাৰিলি এই বয়সত ফুল কমলে ছোৱালী খৈনী কৰি ল'ব পাৰিছোঁ তই তই কাক কি কৈছ? পাৰিলে মোকো এটা দিবিচোন তই কথা ক'বলৈ আহিছ ঐ নন্দ, তই কথা ক'বলৈ আহিছ? ক'ত তই টাউনডাল ক'ত টাউনডাল? ছাৰ অস্তিত্ব নোহোৱা হ'লে ইমান আজি পেলাই মানে কথা ক'বলৈ বাইদেউ সি নিজৰ মাথাৰে এইবিলাক কথা কোৱা নাই। তাক কোনোবাই দিছে সেইকাৰণে সি এইবিলাক ক'বলৈ আহিছে। এইবিলাক মানুহৰ কাৰণে ঘৰ সমাজ চব ধ্বংস হৈছে। হেই আহিবিচোন তই আৰু মোৰ তাত কেতিয়াবা। পাইছ নাই এইখিনিও বগীতে মাৰিব আৰু এতিয়া আমাৰ প্ৰথম শ্বুটিং কমপ্লিট হ'ল আৰু এতিয়া আমি দ্বিতীয়টো লোকেশ্যনত যাবৰ কাৰণে সাজু হৈছোঁ আমাৰ সম্পূৰ্ণ কলা কুশলীখিনি দ্বিতীয় দৃশ্য গ্ৰহণ কৰিবৰ কাৰণে ওলাই আছে আৰু ব'লক এতিয়া আমি দ্বিতীয় দৃশ্যত লগ পাম ফাইনেলি আমি এতিয়া দ্বিতীয় দৃশ্যগ্ৰহণৰ স্থলীত উপস্থিত হ'লোহি আৰু আমাৰ দৃশ্যগ্ৰহণৰ কাৰণে সকলো কলা কুশলীখিনি সাজু হৈ লৈছে আৰু এতিয়া আপোনালোকে ব'লক আমাৰ ভিডিঅ'বিলাক চাবৰ কাৰণে ফটো পাৰি থকা মানে কি হৈছে এই অনলাইন পিছু আনিব পৰা গ'লে নেকি নে নৰি? এই তাই পেজ কি কৰি আনিব লাগিব ৰেডি আমাৰ হাঁহিমোৱা কথা ৰলিং একশ্যন ইফালে চাবি আকৌ অঁ আহি থাক আকৌ চাই ইফালে এই একদম বিছনাখনত চাব কাম কৰি থাক আকৌ তাই ইফালে ইফালে দেখা পালে অ'ৰা আমি দুই ভাইকে গোপনে আলোচনাত মজগুল হৈ আছোঁ তোমালোকে চোৱাৰ দৰে কিয় শুনি আছা? চোৱাচোন দাদা তুমি মিলাই কোৱা দুই ভাই ককাই আলোচনাত মোৰ পৰখিছে দুই ভাই ককাই আলোচনাত মোৰো পৰখিছে আমিনো পাণ নকৰাকৈ থাকিব পাৰোঁনে? আমিনো পাৰ নকৰাকৈ থাকিব পাৰোঁনে? আমিনো পাণ নকৰাকৈ থাকিব পাৰোঁনে? আকৌ আমিনো পাৰ নকৰাকৈ থাকিব না পাৰোঁনে? গৌৰৱ পেকো দুই ভাই দুই ভাই ককাই আলোচনাত অলপ low মোৰো কৰি আনিবি। পৰখিছে আমিনো পাৰ নকৰাকৈ থাকিব পাৰোঁনে? নে বাইদেউ নে বাইদেউ এৰাটো এৰাটো তোমালোক ৰাম লক্ষ্মণ তোমালোক ৰাম লক্ষ্মণ আৰু আমি সীতা আৰু উৰ্মিলা দুইজন চকে মাৰি আছে ঘণ্টা এতিয়া লেকচাৰ বন্ধ কৰা আৰু আমালৈ ধুনীয়াকৈ চাহ দুকাপ লৈ আহা উৰ্মিলাই কোৱা জীৱাজ্ঞা মহাৰাজ জীৱাজ্ঞা মহাৰাজ কাট এইটো হেৰি আপচন হেৰি গোটেই ভিডিঅ' লগ লাগি কালি হেৰি লৈ গৈছে হেল্ল' আছেনে তই কি কৈছা চাবাই নাই এটা কোপা হেৰি লাইটৰ লওঁ চিন লওঁ বিজয়ে ক'ব মই থাকোঁতে তুমি কিয় চিন্তা কৰিছা তোমাৰ সমস্যা সমাধান মই যি কৰিব লাগে কৰিম আজি 30,000 হ'ব ছাবস্ক্ৰাইবাৰ মোবাইল এটা দিছোন মোবাইল এটা মোৰ নম্বৰ মোবাইল দে এই কিবা কৰি আছে জানো আজি নহ'ব দেই কালি ভিডিঅ' ভিতৰত হ'ব কৰি আছে